নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটিৰ অন্য এটি লং ভিডিঅ'লৈ। আৰু বহু দিনৰ পৰা লং ভিডিঅ' এটা বনাব পৰা নাই, আৰু আজি ফাইনেলি ভিডিঅ'টো বনালোঁ। আৰু এতিয়া ৰাতিপুৱা ভাতকেইটা খাই উঠি বহি আছোঁ বাহিৰতে, ভাবি আছোঁ দুপৰীয়াৰ কাৰণে কি বনোৱা যায়। আমি যিহেতু হাউচ ৱাইফ, গতিকে ৰেচিপি ভিডিঅ'সমূহকেতো বেছিকৈ দিয়া যায় ন চেনেলটোত, আৰু সাঁথৰসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। লং বনোৱা নাই, মানে কি অলপ চকুৰ প্ৰব্লেম হয়, বহুতখিনি কষ্ট হয় এডিটিং কৰোঁতে, সেইকাৰণে লং ভিডিঅ'সমূহ বনোৱা নাই। কিন্তু আজি এটা নতুন ৰেচিপি বনাম। তাৰ আগতে এটা সাঁথৰ সুধি লৈছোঁ, সেই সাঁথৰটোৰ উত্তৰটোৱেই হৈছে এই ৰেচিপিটো দেই। সাঁথৰটো হৈছে কলিংগৰ লিংগ কাটি পাঠা কাটি পা, লৱংগৰ বংগ কাটি মজা মাৰি খা। উত্তৰটো যদি জানে কমেণ্ট কৰিব। আৰু এতিয়া ব'লক আমাৰ ৰেচিপিটো লাহে লাহে ষ্টাৰ্ট কৰোঁ। সাঁথৰৰ উত্তৰটো পাৰিলে নাই জনাব। আৰু আজিৰ ৰেচিপিটো হৈছে কঁঠালৰ মুচিৰ। আজি কঁঠালৰ মুচি বনাম, আৰু আপোনালোকৰ লগত মই কেনেদৰে বনাওঁ, কিদৰে কাটোঁ, সকলোখিনি দেখাম। এইটো কটাৰ সহজ টিপছ এটা আছে, গতিকে টিপছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু মই সোধা সাঁথৰটোৰ উত্তৰটোৱেই হৈছে কঁঠালটো। বলক এতিয়া এইটো আমি ধুনীয়াকৈ কাটোঁ। যিহেতু এঠা ওলাব, সেইকাৰণে মই তলত বেয়া ডলা এখন পাৰি লৈছোঁ। এতিয়া হাতত অকণমান তেল লগাই ল'ম, তেতিয়া হাতত আঠাটো নালাগে। খালি তেলটো লগোৱাৰ পাছত কঁঠালটো কাটোঁতে অলপ সাৱধান হ'ব, যাতে স্লিপ নামাৰে। বছ, এতিয়া এইটো কাটিবলৈ ষ্টাৰ্ট কৰি দিওঁ। কাটিবলৈ অলপ ডাঙৰ ডাঙৰ কটাৰী লাগে, তেতিয়া কাটিবলৈ সুবিধা হয়। আৰু যে কিমান আঠা আছে বাপৰে, ইয়াৰ আঠা দেখিছেনে কিমান আছে। আঠাটো গুচাবৰ কাৰণে মই কচুপাত দেখিলে আনি লৈছোঁ। কচুপাত ধুনীয়াকৈ আঠাটো ওলাই যাব পাৰি, সেইটো ওলাই আছে। খাবলৈহে বহুত ভাল দেই, কাটিবলৈ কিন্তু বহুত বেয়া। আৰু মাজতে ফালি পেলাই ইয়াৰ মাজত যিটো ডিলা থাকে, সেই ডিলাটো উলিয়াই দিব আপোনালোকে। আৰু আজি যে কঁঠালটো বহুতেই বেছি আঠা আছিলে, আগৰ কঁঠালবোৰ ইমান আঠা নাছিলে, আৰু আজি বহুত বেছি আঠা, আৰু হাতখনৰ অৱস্থাই নাই চাওকচোন। আৰু কচুপাতেদি এনেকৈ দিলে আঠাবোৰ এৰি যায়, আপোনালোকেও কচুপাত ব্যৱহাৰ কৰিব পাৰে। পিছত মই টাইপিন তেল দি হাত ধুইছোঁ দেই, মিঠাতেল দি ভালকৈ যোৱাই নাছিলে। আৰু এতিয়া কুকাৰটোত অলপ পানী দি লৈছোঁ, তাতে অকণমান মিঠাতেল দিছোঁ যাতে কুকাৰটোত আঠা নালাগে। তাৰপিছত পিচ কৰি লৈছিলোঁ এইখিনি ধুনীয়াকৈ, গোটেইখিনি দি দিলোঁ আৰু 3টা চিটি মাৰিবলৈ দিলোঁ। এতিয়া মই গেছত উঠাই দিম। অকণমান নিমখ দিছোঁ, নিমখটো আপোনালোকেও দিব, জানেই সকলোৱে। আৰু 3টা চিটি মৰাৰ পিছত এইখিনি সিজি গ'ল। এতিয়া কেৰাহীখন উঠাই তাত আলু কেইপিচ ফ্ৰাই কৰি ল'লোঁ, আৰু মিডিয়াম চাইজৰ বিলাহী 2টা লৈছোঁ, আৰু ভালকৈ কাটি ল'ম। আৰু কি কিনো লাগিব ৰেচিপিটোৰ কাৰণে সম্পূৰ্ণ গোটেইখিনি দেখাই দিছোঁ। মিডিয়াম চাইজৰ বিলাহী 2টা, মিডিয়াম চাইজৰ পিঁয়াজ 2টা, মিডিয়াম চাইজৰ জলকীয়া 2টা, আৰু কেইটামান নহৰু। আৰু এইখিনি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এতিয়া কেৰাহীখনত তেল অকণমান দি পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে লৰাই থাকিব। আৰু এনেকৈ লৰাই থাকোঁতে মই তাতে দি দিলোঁ লংকা 2টা, মানে জলকীয়া 2টা, কিছুমানে লংকা বুলিও কয় যে, আৰু এয়া হৈছে নহৰু, কিছুমানে ৰচুন বুলিও কয়। ধুনীয়াকৈ আৰু আজি নেক্সট ডে, কালিৰ ৰেচিপিটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। কাৰণ কঁঠালৰ ৰেচিপি বনাই থাকোঁতেই আলহী আহিলে চাহ তাহ দিব লগা হ'ল, কথা বতৰা পাতিব লগা হ'ল, আৰু তেনেকুৱাত কেমেৰা ধৰি থাকিব নোৱাৰি ন। সেইকাৰণে মই ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ। যিহেতু ইমানখিনি কষ্ট কৰিছিলোঁ, দেখিছিলে কটা মেলাত কিমান কষ্ট, এঠা বহুত লাগে হাতত তেল লগাই লোৱাৰ পাছতো। আৰু সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। বিলাহীখিনি অলপ সিজি লয়, তাতে মই কঁঠালৰ মুচিখিনি দি দিলোঁ, আৰু আলুখিনি দি দিলোঁ। সেইখিনি দেখিলেই, তাৰপিছত আপোনালোকে যি মছলা খায় মছলাখিনি দি দিব। তেনেকৈ আমি ৰুটিৰ লগত খাইছিলোঁ, ভাতৰ লগতো খাই ভাল লাগে। আপোনালোকে যেনেকৈ খাই খাব পাৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰিব। আৰু যদি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব। লগতে ইউটিউবত যদি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু আপোনাৰ বহুমূলীয়া সময়কণ দি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। বাই বাই।